এই কাৰণে যে আমাৰ পাছত আহি থকা এটা প্ৰজন্ম সেই সমাজৰ তেখেতেই বাট কাটিব আৰু তেখেতসকলে আকৌ নতুন প্ৰজন্মক শিকাই থৈ যাব লাগিব। খুব হেঁপাহ কৰিছিলোঁ বিভিন্ন অনুষ্ঠানত ছাৰক লগ পাওঁ, কথা পাতোঁ। ছাৰ এজন সহজ সৰল ব্যক্তি। ছাৰে কিবা এটা কৰিবলৈ খুব ইচ্ছা কৰি থাকে। ছাৰে যাতে কিবা এটা এই গাঁওখনত কিবা এটা নহয় কিবা এটা বস্তু বা এটি গছৰ পুলিয়ে হওক ৰুই থৈ যাওঁ, তাৰ যিটো বটবৃক্ষ হ'ব সেই ছাঁহত এই ৰাইজখিনি জীয়াই থাকিব, সেই মৰম চেনেহটো ছাৰৰ অন্তৰত খুটিয়াই আছিল। আৰু আজি ছাৰৰ এই অনুষ্ঠানৰ যোগেদি তেখেতৰ সম্পূৰ্ণ হৈছে বুলি ক'ব পাৰি। আৰু অনাগতৰ দিনত ছাৰেও যথেষ্ট কাম কৰিবলগীয়া আছে, সেই কাম তেখেতে কৰি যাব। কিন্তু আমি তাৰ কাৰণে তেখেতৰ উৎসাহ আৰু প্ৰেৰণা যোগাবৰ কাৰণে আজি ইয়ালৈ আহিছোঁ, আমি সকলোৱে আহিছোঁ। মোক আদৰণি ভাষণ দিবলৈ কৈছে, কিন্তু শিৱসাগৰ জিলা সাহিত্য সভাৰ ইয়াত উদ্যোগীহে লৈছে, কিন্তু তৎসত্ত্বেও সন্মানাৰ্থে আপোনালোকৰ আগত আদৰণি ভাষণ প্ৰদান কৰিবৰ কাৰণে কৈছে। মূল কথা হৈছে পোহৰ কমি নাযায়। এই কথাৰ আমাৰ মহৎ লোকসকলে কৈ থৈ যোৱা। যদি আজিৰ দিনত সমালোচনাই হওক বা গঠনমূলক সমালোচনাই হওক বা নেতিবাচক সমালোচনাই হওক, যিসকলে জানিছে বুজিছে আমি শ্ৰদ্ধা কৰোঁ, সেইসকলৰ কিছু ক্ষেত্ৰত কাৰোবাক শিকোঁ। সুপ্ৰভাত। সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহোৰাত্ৰ মাতে, প্ৰভাতে প্ৰভাতে ব্ৰহ্মপুত্ৰৰ নিচে কাষত ইয়াত টেঙা পানী। আৰু মোৰ প্ৰথম পদাৰ্পণ এইখন গাঁৱলৈ আহিছোঁ। মনটো ভৰি পৰিছে। মোৰ প্ৰিয় ককাইদেউ মোৰ কাষত থিয় হৈ আছে, মাধৱজ্যোতি দেউৰী, যাৰ সৈতে পৰিচয় মোৰ ঘটিছিল এগৰাকী ভাতৃ দিগন্ত গগৈৰ জৰিয়তে। মই এদিন নিতাই পুখুৰী মহাবিদ্যালয়লৈ নহা হ'লে হয়তো মাধৱজ্যোতি দেউৰীক মই গ্ৰন্থৰ পাততেই পুথিভঁৰালৰ এগৰাকী বিশিষ্ট ব্যক্তি, মানৱ সম্পদ মাধৱজ্যোতি দেউৰীদেৱক মই অভিনন্দন জ্ঞাপন কৰিছোঁ ভগ্নী হিচাপে। আৰু আপোনালোক মান্য অনুসৰি এই মঞ্চত আসন গ্ৰহণ কৰা এই অঞ্চলৰ বা বৃহত্তৰ শিৱসাগৰ অঞ্চলৰ মোৰ অগ্ৰজ আৰু অনুজ আপোন মানুহসকলক মই সেৱা মানানুসৰি মৰম আৰু শ্ৰদ্ধা বিশেষ আগবাঢ়িব খুজিছোঁ। এইখনটো হ'ল যে শিৱসাগৰ জিলা সাহিত্য সভা আৰু পানীদিহিং কবি মঞ্চৰ উদ্যোগত আজি মাধৱজ্যোতি দেউৰীদেৱৰ দুখন গ্ৰন্থ, প্ৰথমখন হ'ল অভিনন্দন গ্ৰন্থ, সেই গ্ৰন্থখন উন্মোচন আৰু লগতে কবিতা পুথি। আহকচোন আমি ভিতৰত কি আছে একেলগে চাওঁ। যদি দেউৰী ছাৰো
এডাল বন্তিৰ দৰে এই অঞ্চলত আছে আৰু হাজাৰ বন্তি জ্বলাবৰ কাৰণে আজি এই অনুষ্ঠানটো আয়োজন কৰিছে। আমি ভাবিছো আজি যিসকল সদাশয় ব্যক্তি আজি এই অনুষ্ঠানটোলৈ আহিছে, আমি শিৱসাগৰ জিলা সাহিত্য সভাৰ তৰফৰ পৰা আৰু পানীদিহিং কবি মঞ্চৰ তৰফৰ পৰা আটাইকে শ্ৰদ্ধাৰে আদৰণি জনাইছো। আজি অনুষ্ঠানটো শেষ নোহোৱা পৰ্যন্ত আপোনালোক যাতে ইয়াত খন্তেক সময় মাধৱজ্যোতি দেউৰী ছাৰক প্ৰেৰণা আৰু উৎসাহ যোগাবৰ কাৰণে আপোনালোকৰ বহুমূলীয়া মূল্যৱান সময়কণ ইয়াতে যাতে দি ৰাখে তাৰো কামনা কৰিছো। মোৰ কাৰণে বিশেষ দিন বলকুল মাধৱজ্যোতি জীৱন আৰু কৃতি কবি আন্তৰ্জাতিক খেলুৱৈ দেউৰী ভাষাৰ গৱেষক আৰু সংগঠক তথা এগৰাকী বিশিষ্ট সাংবাদিক মাধৱজ্যোতি দেউৰীদেৱৰ তেওঁৰ এই গ্ৰন্থখন আজি মোৰ দ্বাৰা উন্মোচিত হোৱাটো আচলতে মোৰ বাবে এক বিশেষ অভিজ্ঞান স্বৰূপ মোৰ জীৱনৰ এটা সুন্দৰ দিন। আৰু মোৰ ককাইদেউ বুলিয়ে কৈছোঁ, মাধৱজ্যোতি দেউৰীক মই ককাইদেউ বুলি সম্বোধন কৰিছোঁ। সেইকাৰণে মই নিজে দেউৰী ভাষা আৰু সাহিত্য অধ্যয়ন কৰিছোঁ। আৰু বিশেষকৈ এই ব্ৰহ্মপুত্ৰৰ পাৰত এই সুন্দৰ মেক্সিম লাইব্ৰেৰীৰ স্বত্বাধিকাৰী দেউৰীদেৱে যিখিনি কাম দেউৰী জাতিৰ হকে কৰি আহিছে সেয়া আচলতে পাতস্মৰণীয় হৈ ৰ'ব। আৰু সমগ্ৰ অসমৰ সমন্বয়ৰ অৰ্থে তেখেতে আগবঢ়োৱা বৰঙণিক আমি সকলোৱে স্বীকাৰ কৰিবই লাগিব। সেয়েহে তেওঁক বলকুন অৰ্থাৎ সমাজ হিতৈষী অভিধাৰে আচলতে অভিহিত কৰিছে। আৰু এই গ্ৰন্থখনৰ নেপথ্যত ডক্টৰ দিগন্ত গগৈ আৰু দুয়োগৰাকী সম্পাদক, আমি এই পদত ক'ব লাগিব, দুয়োগৰাকী সম্পাদকৰ যিখিনি বৰঙণি বা যিখিনি তেওঁলোকৰ বিশিষ্টতা আমি লৈছোঁ। বিশেষকৈ বিশ্বজিৎ দলে আৰু ৰিপু কছাৰী দুয়োৰে যিখিনি শ্ৰম নিহিত হৈ আছে তাক আমি শ্ৰদ্ধাৰে আজি ক'বই লাগিব। আৰু মই আশা ৰাখিম যে শিৱসাগৰ জিলা সাহিত্য সভা, অসম সাহিত্য সভাৰ উদ্যোগত আৰু লগতে পানীদিহিং মৌজাক কবি চক্ৰৰ সহযোগত যিখিনি কৰ্ম পুৱাৰ পৰা সম্পাদন হৈ আহিছে, সেই কৰ্মই হয়তো আগলৈ অধিক সৎকৰ্ম আৰু গ্ৰন্থ প্ৰদান কৰিবলৈ মাধৱজ্যোতি দেউৰীদেৱক উজ্জীৱিত কৰিব। গ্ৰন্থ উন্মোচনী সভা কেনেকুৱা মনৰ অনুভৱ? স্বাভাৱিকতে ভাল লাগিছে। আৰু জীৱনত বহুত কিবা কিবি কৰিলোঁ, কিন্তু কিবা জড়িতভাৱে জড়িত কালত কিবা অকণমান পাবলৈ সমৰ্থ হৈছোঁ। ৰাইজে মোক যেন কিবা অকণমান দিছে, বিশেষকৈ শিৱসাগৰ জিলা সাহিত্য সভা আৰু আমাৰ পানীদিহিং কবি মঞ্চ তেওঁলোকে উদ্যোগ নোলোৱা হ'লে হয়তো হৈ নুঠিলে। সেইকাৰণে ভাল লাগিছে। দ্বিতীয় কথাটো হ'ল মেক্সিম লাইব্ৰেৰী মই আজিৰ পৰা 41 বছৰ আগতে কৰিছিলোঁ। কিন্তু মই তেতিয়া কোনো লাইব্ৰেৰী কৰিম বুলি কৰা নাছিলোঁ। মই নিজৰ অকল প্ৰয়োজনৰ কাৰণে সংগ্ৰহ কৰিছিলোঁ, পঢ়িছিলোঁ। এতিয়া তেওঁলোকেহে কৰিলে যে নহয়, আপুনি অৱসৰ হ'ল, আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আপুনি খেলিবলৈ গ'ল, গতিকে আমি আপোনাক এইখিনি অকণমান হেৰি কৰিব বিচাৰিছোঁ। গতিকে এই পুথিভঁৰালটো আমি আনুষ্ঠানিক এইবুলি পেলাই কৰিলোঁ। প্ৰায় 8,000 ওপৰৰ কিতাপ আছে বিভিন্ন বিষয়ৰ। মই সগৰ্বে ক'ব পাৰোঁ যে দেউৰী জনগোষ্ঠী সম্পৰ্কীয় বা দেউৰীৰ ইতিহাস সম্পৰ্কীয় কিতাপ হয়তো কাৰো ওচৰত ইমানখিনি নাই, ইমানখিনি ৰখা হৈছে। এই হোমেন বৰগোহাঁই সমগ্ৰ ৰচনাৱলী আৰু কবিতা পুথি প্ৰায় 100ৰ ওপৰৰ মোৰ কবিতা পুথি আছে। আৰু মহাকাব্যখিনিৰ পৰা আৰম্ভ কৰি ইলিয়াড, ওডিচি, ইনিডৰ পৰা আৰম্ভ কৰি বিভিন্ন কিতাপ মই সংগ্ৰহ কৰি ৰাখিছোঁ। মানে মোৰ নিজৰ প্ৰয়োজনৰ লগতে অঞ্চলৰ যিসকল আগ্ৰহী পাঠক তেওঁলোকে যাতে পঢ়ি কিবা এটা পাব পাৰে। যেনে ভূপেন হাজৰিকাৰ ৰচনাৱলী 30,000 টকা দি পেলাই মই আনিছোঁ। সেইখনতো মই পঢ়িলোঁ, আৰু 10জনে যদি পঢ়ে তাৰ পৰা উপকৃত হ'ব, সেই চিন্তাৰে মই মানে এই পুথিভঁৰালটো কৰিছোঁ। আৰু এই কথাটো মই ভাল পাম যে মই এটা সম্পূৰ্ণ ৰাজহুৱা পুথিভঁৰালৰ দৰে কৰিছোঁ। ইয়াৰ এখন ষ্টক ৰেজিষ্টাৰ আছে, ইছ্যু ৰেজিষ্টাৰ আছে, তেনেধৰণে কৰি পেলাই মই কামখিনি কৰিছোঁ। মোৰ কথা। গতিকে আজি এই দুয়োটা কামতে হৈছে, সেইকাৰণে ভাল লাগিছে। বিশেষকৈ সহযোগী দুজন সম্পাদক আমাৰ বিশ্বজিৎ পুত্ৰসমূহ, কছাৰী, আৰু বিশেষকৈ অসমীয়া বিভাগৰ মুৰব্বী নিতা পুখুৰী হেমচন্দ্ৰ দেৱকিশোৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী ডক্টৰ দিগন্ত গগৈ, মোৰ ভাতৃপ্ৰতিম তেওঁ নিজে আহি গোটেই উদ্যোগটো লৈছে। আৰু বিশেষকৈ তেওঁলোকে নিজৰ পইচা ভাঙি গোটেই কামবোৰ কৰিছে। মই এটাও দিবলৈ ল'লেও তেওঁলোকে পইচা নলয়, নিজে কৰিছে। সেইটো মোৰ এই জীৱিত কালত এটা ডাঙৰ তেওঁলোকৰ ডাঙৰ